নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৰ যিসকলে মেট্ৰিক দিছিলে ইতিমধ্যে তেওঁলোকৰ যি ৰিজাল্ট ঘোষণা কৰা হ'ল, সেয়েহে তেওঁলোকৰ বাবে এক বিগ নটিফিকেশ্যন জাৰি কৰিছে। সেই নটিফিকেশ্যনত কি দিয়া আছে তেওঁলোকক আজি দেখুৱাম, সবিশেষ এইটো ভিডিঅ'ত গম পাব। গতিকে যিসকলে মেট্ৰিক দিছিলা ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকৰ মন দি সেই ভিডিঅ'টো চাই যেন। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে যি দৰ্পণ পৰ্টেল আছে সেই পৰ্টেলত তেওঁলোকে অহা 12 তাৰিখে এটা নটিফিকেশ্যন পাব্লিছ কৰিছিলে। সেই নটিফিকেশ্যনত দিয়া আছে যে ৰিগাৰ্ডিং ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এপ্লাই অন স্কুল 2025। চিম্পলি এই নটিফিকেশ্যনটোত ক্লিক কৰিব। সেই নটিফিকেশ্যনখন ডাউনলোড কৰিবলৈ চিম্পলি আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত যাব, তাতো আপোনালোকে ডাউনলোড বা নিজে চেক আউট কৰিব পাৰে। ইয়াত দিয়া আছে যে যিসকলে ইতিমধ্যে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ বাবে এপ্লিকেশ্যন যিকোনো ইনষ্টিটিউটত ইতিমধ্যে তেওঁলোকে অনলাইন এপ্লাই কৰিব লাগিব এডমিশ্যনৰ বাবে। গতিকে তেওঁলোকৰ যি এপ্লাইৰ নটিফিকেশ্যন ইতিমধ্যে তেওঁলোকে পাব্লিছ কৰিছে। ইয়াত ইম্পৰ্টেণ্ট ডেট দিয়া আছে। প্ৰথমটোত দিয়া আছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্টছ। টাইম লাইন দিয়া আছে 17 এপ্ৰিল 2025 টু 24 এপ্ৰিল 2025। অৰ্থাৎ আপোনালোকে 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। আৰু 2 নম্বৰ দিয়া আছে প্ৰিপাৰেশ্যন মেৰিট লিষ্ট ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যন। অৰ্থাৎ তোমালোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট অহা 25 এপ্ৰিল 2025 আৰু 26 তাৰিখৰ ভিতৰত মেৰিট লিষ্ট পাব্লিছ কৰিব লাগিব। আৰু লগতে 3 নম্বৰত দিয়া আছে পাব্লিকেশ্যন প্ৰভিজনেল চিলেকশ্যন লিষ্ট ৱেটিং লিষ্ট ভেলিড আপ টু 10 মে 2025। অৰ্থাৎ ইয়াত প্ৰভিজনেল যি মেৰিট লিষ্ট বা ৱেটিং লিষ্ট আছে এইটোকে তেওঁলোকে 27 তাৰিখৰ ভিতৰত পাব্লিছ কৰিব লাগিব। আৰু 4 নম্বৰত দিয়া আছে একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্ট 27 এপ্ৰিল 2025 টু 29 এপ্ৰিল 2025। অৰ্থাৎ যিসকলৰ এডমিশ্যন মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ যি ইনষ্টিটিউটৰ ফালৰ পৰা তেওঁলোকে একচেপ্ট কৰিব লাগিব অহা 26 আৰু 29 তাৰিখৰ ভিতৰত। আৰু 5 নম্বৰ দিয়া আছে কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউট দৰ্পণ অনলাইন। অৰ্থাৎ 30 এপ্ৰিল টু 10 মে। অৰ্থাৎ যি কনফাৰ্মেশ্যন ইনষ্টিটিউটৰ পৰা কনফাৰ্মেশ্যন কৰিব লাগিব অহা 30 তাৰিখ আৰু 10 তাৰিখৰ ভিতৰত তেওঁলোকে কনফাৰ্মেশ্যন কৰিব লাগিব। আৰু ইয়াত তলত দিয়া আছে গাইডলাইন ফৰ ইনষ্টিটিউট। অৰ্থাৎ ইনষ্টিটিউটৰ বাবে এইবিলাক নটিফিকেশ্যন হয়। আৰু ইয়াত কেনেকৈ অনলাইন কৰিব লাগিব মই নেক্সট ভিডিঅ'ত দেখুৱাম, যে সবিশেষ বা ডকুমেণ্টছৰ ৰিলেটেড নেক্সট ভিডিঅ'ত আনিম কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। সেয়েহে যিসকলে মেট্ৰিক দি ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেওঁলোকৰ বাবে বিশেষ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বা নিউজ আনি থাকিম। গতিকে সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একেলগে চোৱাৰ বাবে অশেষ ধন্যবাদ।